हाय फ्रेंड नमस्कार मोर आन एटी भिडिओले आपनालोকক स्वागतम जानाइछु। এতিয়া আছো আমি নদীৰ পাৰত, যি নদীৰ পাৰত আমি সদায় সদায় গা ধুওঁ। এইটো নদীৰ পাৰত আছো। জাস্ট আহিলো, ঘৰৰ পৰা আহিলো, আহি কিনে বহিলো আৰু বহি কিনে কিবা এটা ভিডিঅ' কৰি আছো। আপোনালোকে ক'ব পাৰে আৰু এতিয়ালৈকে কোনোবাই কমেণ্ট কৰা নাই মোক, নদীৰ বিষয়ত কোনো কমেণ্ট কৰা নাই। মই বাৰু ভিডিঅ'টো কৰি আছো। আপোনালোকে বিৰক্ত হ'ব পাৰে, মই সদায় সদায় কিয় নদীৰ ভিডিঅ' দিওঁ, মানে কিবা কিবি দি থাকোঁ নদীৰ বিষয়ে। সেইকাৰণে মানে নিজৰ মনত কিবা এটা আহি গ'ল, সেইকাৰণে বনাই আছোঁ। আপোনালোকে ক'ব পাৰে যে তুমি সদায় সদায় মানে কিয় নদীৰ পাৰত যোৱা আৰু তাতে যাই কিনে মানে ভিডিঅ' চিডিঅ' কৰা, কিয় জানে? মোৰ ঘৰত কিন্তু আছে দমকল চমকল, মানে অল এভৰিথিং আছে। আৰু আমি থাকোঁ গাঁৱলীয়া অঞ্চলত, আৰু গাঁৱলীয়া অঞ্চলত কিন্তু বহুত কিবা কিবি চাব লগা থাকে। কিবা গাঁৱৰ ভাল লগা দৃশ্য, মনোমোহা দৃশ্য, নদীৰ পাৰ আৰু বেলেগ কিবা কিবি, মানে বহুত কিবা কিবি কিন্তু থাকে চহৰত। মানে টাউনত যি থাকে, চিটি যি থাকে, মানে টাউনত আমাৰ গাঁৱত কিন্তু সেইবিলাক নাই। ঠিক আছে, অলপ ওলোটা টাইপৰ, মানে টাউনৰ চিষ্টেমটো বেলেগ আৰু গাঁৱৰ চিষ্টেমটো বেলেগ। সেইকাৰণে মই নদীৰ পাৰত অহাৰ কাৰণটো হ'ল, মানে নদীত গা ধুবলৈ, মানে নদীত গা ধোৱাৰ মজাটো বেলেগ। কিয়নো আমি য'ত আহোঁ, সদায় সদায় আহোঁ, মানে তাতে আপোনাক দেখাই আছোঁ, নেদেখালে বুজি নাপাব। আপোনালোকে চাওক, মই কিন্তু বহি আছোঁ নদীৰ পাৰত। চাওক, এইটো কি দেখাই পাইছে? এইবিলাক পানী নহয়, কিন্তু এইবিলাক বালি, মানে বালিৰ চৰ পৰিছে। মানে বাৰিষাৰ সময়ত ইয়াতে আগত অলপ পানী আছিল, কিন্তু মানে ভগৱানৰ কৃপাত, মানে আল্লাহৰ কৃপাত মানে ধৰিব নোৱাৰোঁ, ইয়াতে একদম পানী আছিল। কিন্তু মানে বহুত পানী আছিল, মানে ক'বই নোৱাৰিম, মানে কিমান পানী মই ক'বই নোৱাৰিম, ইমান পানী আছিল। কিন্তু বাৰিষাৰ সময়ত কি হৈ গ'ল, মানে এইবিলাক অলপ, মানে তাত অলপ চৰ পৰি গ'ল। চাওক, এইটো আমাৰ চৰ পৰিছে আৰু এই যে ইয়াতে নদী একদম মিলা আছে, কিন্তু মানে মাটিৰ লগত পানীৰ লগত একদম মিল আছে, কোনো ডিফাৰেঞ্চ নাই। মানে একদম খাপ পোৱা, মানে চৰৰ লগত মানে একদম খাপ খুৱাই আছে নদীটো, মানে কোনো ডিষ্টেঞ্চো নাই, মানে একদম মিলোৱা আছে, ফিক্স কৰা আছে, একদম বালিৰ লগত পানীৰ লগত ফিক্স কৰা আছে। আমি ইয়াতে আহোঁ, আহি কিনে মানে প্ৰথম কথা হ'ল, মানে ইয়াতে আহি কিনে আমি অলপ হেৰি কৰোঁ, মানে ৰান চান কৰোঁ। মানে মোৰ অলপ ফেটটো বেছি আছে, চাওক এই যে ফেটটো অলপ বেছি আছে আমাৰ। মোৰো কিন্তু হাঁহি লাগিছিল। আপোনালোকে হাঁহিব পাৰে, মই ফেটটো দেখুৱালোঁ আপোনালোকক। মানে ইয়াতে আহোঁ, আহি কিনে ফাৰ্ষ্ট টাইম কি কৰোঁ, অলপ মানে এক্সাৰচাইজ কৰোঁ আমি, মানে ৰান চান কৰোঁ। মানে 3200 মিটাৰ মানে মই মাপি লৈছোঁ, মানে 32 মিটাৰ, 3200 মিটাৰ মানে মই ইয়াতে জুখি লৈছোঁ, মাপি লৈছোঁ। ফাৰ্ষ্ট টাইমত হেৰি কৰোঁ, মানে 3200 মিটাৰ মই ৰান কৰোঁ, ৰানিং চানিং কৰোঁ, মানে ছেটআপ মাৰোঁ। ছেটআপ মাৰাৰ পিছত আৰু কিবা কিবি এক্সাৰচাইজ কৰোঁ, মানে নিজে কৰোঁ। কৰাৰ পিছত মানে গা চা ধুওঁ, সেইকাৰণে গা ধুবৰ কাৰণে আহিছোঁ। আৰু আমি যেতিয়া ইয়াতে গা ধুওঁ, মানে মোৰ বেলেগ এটা কিবা ফিল হয়, যে মই জানো সাগৰৰ পাৰত মানে গা ধুই আছোঁ, এনেকুৱা এটা ফিল হয় মোৰ মনত। সঁচাই ভাল লাগে, কিয়নো মই মুম্বাইৰ সাগৰৰ পাৰটো চাইছোঁ। সিদিনাখনো চালোঁ, মোৰ এটা ভতিজা থাকে তাতে, তাক মই ভিডিঅ' কল কৰিছিলোঁ। সি মানে সাগৰৰ পাৰত আছিল, সি মোক দেখুৱালে। মানে মিল আছে বহুত, মানে পূৰা মিল। মানে মুম্বাই আৰু মোৰ ধুবুৰী ডিষ্ট্ৰিক্ট মানে একেই লাগে, মোৰ একেই লাগে। মানে একচুৱেলি মানে নদীৰ পাৰ মানে একেই লাগে মোৰ, মানে কোনো ডিফাৰেঞ্চ মই দেখি পোৱা নাই। সেইকাৰণে ইয়াতে আহোঁ, আহি কিনে মই বেলেগ এটা ফিল কৰোঁ, মানে বেলেগ ফিল কৰি মই ইয়াতে গা ধুওঁ, বেলেগ ফিল কৰোঁ। চাওক, মই জানো সাগৰৰ পাৰত বহি আছোঁ, মানে নদীত গা ধুলে মানে কোনো হেৰি নাই, মানে বেমাৰ চেমাৰ নহয়, মানে নদীৰ পানীত কোনো আইৰণ চাইৰণ নাথাকে, কোনো বেয়া কেমিকেল নাই নদীৰ পানীত। সেইকাৰণে আমি নদীত গা ধুওঁ। আৰু মই কিন্তু অকলে গা নুধুম, কিয়নো মোৰ অলপ ভয় লাগে। মই নদীৰ বিষয়ত মানে বেছি ক'ব পাৰোঁ আপোনালোকক, কিন্তু মোৰ ইমান অকাত নাই যে মই নদীত মানে অকলে গা ধুব পাৰিম। মোৰ বহুত ভয় লাগে। এটা ভিডিঅ'ত কিন্তু আপোনালোকে চাইছিলে, মই এটা মাছৰ ভিডিঅ' দিছিলোঁ, আৰু দিছিলোঁ ঠিকেই, মানে মোৰ কিন্তু ভিতৰত একো নাছিল, মোৰ শুকাই গৈছিল একদম, মানে কলিজাৰ পানী চানী শুকাই গৈছিল, যে মই ক'ত নামিলোঁ, কুমিৰে মোক লৈ যাব নেকি। সেইকাৰণে ৰখি আছোঁ,
মানে বেলেগৰ কাৰণে মোৰ গাঁৱৰ এটা দাদা আছে মানে সি সদায় আহে নদীত আহে মই তাৰ লগত গা ধুওঁ আৰু ইয়াতে কিন্তু আমি মানে পুৰা 1 ঘণ্টা ধৰি কিন্তু বহি আছোঁ পুৰা 1 ঘণ্টাই হৈ গ'ল মানে বেলেগৰ কাৰণে ৰখি আছোঁ আমি মানে সিহঁতক মই এতিয়ালৈকে দেখি পোৱা নাই মানে সি আহি আছে না নাই আজি ভাবিলোঁ আমি মানে অকলে গা ধুম কি আছে আমি আৰু তেওঁৰ কাৰণে মানে কিমান টাইম ৰখি থাকিম ৰখিলোঁ বাৰু মানে মোটামুটি 6 মিনিটমান হৈ গ'ল মানে 6 মিনিট নহয় মানে 2 ঘণ্টাৰ পৰা বহি আছোঁ এনেই কিবা কিবি কৰি আছোঁ আৰু একচুৱেলি কি জানে মানে নদীৰ পাৰত মানে যিয়ে নাহক কিয় মানে পানী দেখি মানে এতিয়া অলপ ঠাণ্ডা পৰিছে সেইকাৰণে কি জানে নদীৰ পাৰত অলপ আহিলে কিন্তু গাটো মানে এনেই হিৰহিৰাই থাকে যে পানীত কেনেকৈ নামিম কেনেকৈ নামিম একচুৱেলি মই নদীত মানে গা ধুবলৈ অলপ ভয় কৰোঁ তাতে অলপ ঠাণ্ডা সেইকাৰণে বহি মানে কিবা কিবি কৰি আছোঁ আৰু বেলেগৰ কাৰণে ৰখি আছোঁ মই মানে যিজনৰ কথা ক'লোঁ মানে আহি আছে আৰু তাৰ ভৰসাটো মই বাদ দিলোঁ সি আহিলে আহিব নাহিলে নাই আৰু মানে কিবা বেলেগ এজন মানুহ আহিলে মই মানে পানীত নামিম একচুৱেলি মই নামিম নাই কোনেও নাই কি আছে পানী ইমান নাই কিন্তু পানী নদীৰ মাজলৈকে মোটামুটি আপোনাৰ ভৰিলৈকে হ'ব মানে কঁকাললৈকে হ'ব মানে নদীৰ মাছলৈকে নদীৰ মাজলৈকে যদি যায় আপুনি মানে কঁকাললৈকে হ'ব তাৰ পৰা মানে অলপ বেছি আছে পানী আমি যাওঁ মানে কি ভয় কৰিম মানে কিবা নদীৰ পৰা কিবা আশীৰ্বাদ লৈ মই এতিয়া পানীত নামিম আপোনালোকে চাব ভিডিঅ'টো পানীত নামিম কিন্তু এতিয়া